নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। মই দীপ সিং, মোৰ ইউটিউব চেনেল দীপ আছামিজ অল চেনেলটোলৈ। আজি মই উপস্থিত আছোঁ অন্য এক প্ৰতিভা সন্ধানত আহি পাইছোঁহি। আজি আপোনালোকে হয়তো দেখি অনুমান কৰিছে ঘৰখন খুব দৰিদ্ৰ পৰিয়ালৰ এজন শিশু, য'ত তাৰ মাজতে তেওঁ জীৱন সংগ্ৰাম কৰিছে। মাকে দিন হাজিৰা কৰি তেওঁক খুৱাইছে, তাৰ জীৱন নিৰ্বাহ কৰি আছে। তথাপিতো তাৰ মাজতে নিজ সন্তানক প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত কিছু সহায় কৰিছে, যিমানখিনি পাৰে সহায় কৰিছে। সেই শিশু শিল্পীজনৰ এক সুন্দৰ কণ্ঠ আছে, যাৰ কণ্ঠৰে সুন্দৰ সুন্দৰ গীতবোৰ প্ৰকাশ পাই উঠিছে। গতিকে আহক সেইজন শিশু শিল্পীৰ সৈতে চিনাকি হওঁ, যিজনৰ সুমধুৰ কণ্ঠ আছে। তেওঁৰ কণ্ঠত আমি শুনিম সুমধুৰ গীত। তোমাক প্ৰথমতে জানিম তোমাৰ পৰিচয়। নমস্কাৰ, মোৰ নাম শ্ৰী কৈলান কোচ। মাৰ নাম? শ্ৰীমতী হেমন্তী কোচ। দেউতা? প্ৰদীপ কোচ। তোমাৰ গাঁও? 4 নং ধোৱাপোঠা গাঁও। তুমি বৰ্তমান পঢ়ি আছানে? পঢ়ি আছোঁ। পঢ়ি আছা ন? গতিকে তোমালোকৰ মা দেউতাই কি কৰে? মায়ে বেলেগ এঘৰত কাম কৰে। দেউতাই? দেউতাই বেলেগ এঘৰত কাম কৰে। আৰু তাৰ মাজত তোমাৰ এই যিটো তুমি সংগীত গীত গোৱা, তাৰ বাবে যোজা চলাই দিব পাৰিছে জানো? এই নিজে নিজে ব্যৱস্থা কৰি লৈছোঁ। নিজে। গতিকে তুমি আমাৰ দৰ্শকসকলক এটা সুন্দৰ গীত শুনোৱা। ভনী তুমি আমাৰ মৰম লগা নাচনী, নচুৱাই থাকিলে নালাগে আমনি, চাবা দেই নাচনী গাতে গাত লাগিব, সোণালী যৌৱনত মুকুতা সদিব। হেৰা ভনী তুমি আমাৰ মৰম লগা নাচনী, নচুৱাই থাকিলে নালাগে আমনি, চাবা দেই নাচনী গাতে গাত লাগিব, সোণালী যৌৱনত মুকুতা সদিব। অবুজন মনকে ভনী বুজাব নোৱাৰো, পলুৱাই নিবলৈ মন। ধন্যবাদ তোমাক। এক সঁচাকৈ ইমান সুমধুৰ কণ্ঠৰে এই গীতটো পৰিৱেশন কৰিলে অকল মোৰেই নহয়, যিসকলে শুনিব গানটো সকলোৰে হিয়া হাত পৰি যাব। এক দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিও সঁচাকৈ তাৰ প্ৰতিভা আছে, যিহেতু তাৰ মাজতে নিজকে বজাই ৰাখিছে সংগীতৰ লগতে। গতিকে এই ক্ষেত্ৰত অকল ঘৰৰ পৰিয়ালেই নহয়, বিভিন্ন ওচৰ চুবুৰীয়াও তেওঁক সহায় কৰিছে। গতিকে এনেকুৱা এখন মঞ্চ সঁচাকৈ প্ৰয়োজন, যিসকল এনেকুৱা শিল্পী আছে, যিসকলে হয়তো মঞ্চৰ অভাৱত তেওঁলোকে নিজক চিনাকি দিব পৰা নাই। গতিকে তেনেকুৱা এখন মঞ্চ দিয়াটো অকল আমাৰ সকলোৰে দায়িত্ব। মই দীপ সিঙে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ইউটিউব চেনেলৰ পৰা। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ এই চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোৰ এই ক্ষেত্ৰত আগবাঢ়ি যোৱা প্ৰেৰণা। গতিকে শেষত পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি এই ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। জয় আই অসম।